নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মই এটা ভিডিঅ' লৈ আৰু আপোনালোকে চাই আছে মৌচুম দাস ডিজি ইউটিউব চেনেল। আজি আমি পেংগল কৰিম সকলোৱে পৰিচিত টাইম পাছ চেনেলটোৰ অ'নাৰ অভিষেক দাসলৈ। অভিষেক দাসে ধুনীয়া ধুনীয়া শ্বৰ্ট ফিল্ম বনাই আমাক উপহাৰ দিছে, ৰিলছ বনাই পৰিছে, টিকটক কৰিছিল তেওঁৰ আগতে। ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' অঁ এইটো ক'ত লাগিছে বাৰু? এইটো মই ফোনলৈ কৰিছিলোঁ। এনেই ক'ত লাগিছে নক'বা নি? মানে গুৱাহাটী ক'ত আছে নো? অঁ মই অসমতে আছে বুলি মই জানো। অসম মানে গুৱাহাটী ক'ত আছে? পৃথিৱী ক'ত আছে? অঁ সৌৰজগত বুলি কিবা এটা আছে নি? হে সেইখন কেনেকুৱা বস্তু নি? অঁ এই তোমাৰ মাতটো যেন মাইকী ছোৱালী নিচিনা কেলে? অঁ কি তুমি মাইকী ভাও কৰা নি? ভাওনা চাওনাই মাইকী ভাও কৰা নি তুমি? অঁ মই ভাওনাখন পাতিম, তোমাক মাতিব লাগিব ৰ'বা। হে পইচা কিমান দিব লাগিব? অঁ এই ৰ'বাচোন, তুমি মানে এই হেৰি কৰিছিলা নি? এই নীলকান্ত জীয়েকক চুৰ কৰিলা বোলে? এই আমাৰ হেৰিয়া এইটো আকৌ শিৱসাগৰ নীলকান্ত। অঁ তুমি শিৱসাগৰ নীলকান্ত জীয়েকক বোলে লৈ গুচি গ'লা বোলে? এই চুনামী নহয়, তাইৰ নাম জানমণি। এই 2010 চনত জানমণি যেন। এই নহয় 10 চনত যেন এই চিনেমাখন হৈছিলে, নীলকান্ত জীয়েকে কৰিছিলে, তুমি লৈ গুচি গ'লা আকৌ। মোৰ মানে তুমি মাইকী ভাওটো কৰিবা নাই বাৰু কোৱাচোন? তুমি কি আজিলৈকে এখনো নকৰা? তোমাৰ ডিমাণ্ড আহি গ'ল নি? তুমি মানে কিনো কি লেবেল দেখুৱাইছা নি? মেকআপ মই কৰি দিম। তুমি যেন ট্ৰেইনত গৈছিলা, সেই তাত দেখিছিলোঁ তুমি হাফ পেণ্ট এটা পিন্ধি আছিলা, তেতিয়াৰ পৰাই তোমাক ভাল লাগে দেখি। এই তোমাক ভাল নাই পোৱা, হাফ পেণ্টটোৱে ভাল পাওঁ। অঁ তুমি হাফ পেণ্ট, এই তোমাক ভাল নাপাওঁ, তোমাৰ হাফ পেণ্টটোৱে ভাল পাওঁ মই। অঁ ক'বাচোন, হাফ পেণ্ট পিন্ধি ঘূৰিছিলা, এই হাত তালিটো কেলৈ মাৰি আছিলা ট্ৰেইনত? হাত তালি মাৰি মাৰি কেলৈ ঘূৰি ফুৰিছিলা? 10 টকাতে 10 টকাতে বিচাৰি ফুৰিছিলা হাত তালি মাৰি মাৰি। এই তোমাক গুৱাহাটী বুলি কৈছা, গুৱাহাটীতে পাইছিলোঁ চাগে। জোৰোৱা ভাই কেছ নহয়, তুমি হাত তালি মাৰি কেলৈ ঘূৰিছিলা? 10 টকাতে। তুমি কৈছিলা আল্লাকে নাম মে 10 টকা দিওঁ, আল্লাকে নাম মে 10 টকা দিওঁ। তুমি কি কৰা বাৰু? তুমি কি কৰা? তোমাৰ ভাড়া যদি 10 টকাতে সোধে তুমি কি কৰা? নহয় তুমি কি কাম কৰা? কিবা ল'ৰা এটা মুখে শুনিছিলোঁ তুমি বোলে কিবা এই শ্বৰ্ট ফিল্ম নে কিবা বুলি কয়, এইটো নামটো পাৰিলে কিবা তেনেকুৱা কৰা বোলে। এইবোৰ বনোৱা বন্ধ কৰা দেই, এইবোৰ ভাল কথা নহয় দেই, মই ভাল পোৱা নাই। ময়ো বনাই আছোঁ, তুমি বনালে মই তল পৰি যাম নহয়, গম পাইছা নাই? তোমাৰ ঘৰ ক'তনো? তুমি কোৱাচোন, তোমাৰ ঘৰ পামগৈ। কি তুমি দম দিছা নি? কি কৰিবা কৈছা? তুমি দম দিছা নি? এইটো কোৱা। তোমাক জেং কি? তোমাক খতম কৰি থৈ আহিম তোমাৰ তাতে গৈ। তোমাৰ ঘৰ ক'ত? কি গুৱাহাটী ক'ত? গুৱাহাটী কোন জেগা কোৱা? গোলাঘাট মৰি আহে কোৱা। হে দেৰগাঁও কি? দেৰখন গাঁও আছে নি তাত? দেৰগাঁও দেখা নাই নহয়, তুমি গ'লতে গম পাইছোঁ।
তুমি কি লেভেলত আহিলা নি মৰম কৰিম বুলি কৈছা তুমি জেং কৰিম বুলি কৈছা ন মই জেং কি মাৰিবি নি মানে তই মই নেমাৰো মই চিংগলহে পোৱাই দিম তাই কি তোৰ বেছি দম হৈছে নি মানে হা তোৰ দমটো বেছি হৈছে নি মানে মই গমটি বেয়া পাওঁ মই হাতে টানটোহে ভাল পাওঁ গমটি বেয়া পাওঁ কি তই দম দি তুমি দম দিলা যেন কি মই মুখে দম দিছোঁ নহয় এতিয়া দম দিয়া নহয় কেতিয়াও বেলেগ কাম কৰিব নোৱাৰে ন মই দম দিছোঁ মানে তাইক কৰি দেখুৱাব নহয় কৰি দেখুৱাব নালাগে তুমি নীলকান্ত ছোৱালীজনী চুৰ কৰিলা আৰু তাইক লাগে তাইক লাগে নে এখন দি দিয়া না এণ্ট্ৰি তোমাৰ নামটো কি আছিলে মই নাজানো নহয় তোমাৰ নামটো নামো নাজানো নাম্বাৰটো পালে মানে তুমি যে ট্ৰেইনত যেন হাত তালি মাৰি 10 টকাতে বিচাৰিছিলা তোমাৰ পকেটত পৰি গ'ল কি কৰিলা নাম্বাৰটো মই পকেটত নাম্বাৰটো দিলোঁ নে তোমাৰ হাফ পেণ্টটো চাইজৰ নাম্বাৰটো আছিলে তাৰপৰা উৰি গুচি আহিলে অঁ তুমি 10 টকা দিয়া কৈ থাকোঁতে মই নাম্বাৰটো হেৰাই পালোঁ আকৌ কি তোমাৰ লেভেলটো গৈছিলে নি ফোন কেলে কাটিছা ফোন কেলে কাটিছা সি ফোনটো কাটি দিলে আকৌ ফোন লগাম আকৌ এবাৰ তাক দম দিম তাৰপিছত তাক টেং কৰিছোঁ বুলি কৈ দিম চাই থাকক ভিডিঅ'টো বিজিটো জোতাব জানা নাই ইংৰাজীত বিজিটো জোতাব জানা নাই নেকি বিজিটোত বিয়াও যি খাই বুলিয়ে গম পোৱা চাগে আৰু তাৰ বাহিৰে একো গম নোপোৱা নহয় চাগে আকৌ কাটি দিলে এবাৰ লাষ্ট তাক কৈ দিওঁ ইমান প্ৰেংক কল কৰি আছিলোঁ চাই থাকক ভিডিঅ'টো হেল্ল' অভিষেক প্ৰেংক কৰি আছিলোঁ দেই প্ৰেংক কলে আছিলে এইটো বেয়া নাপাবা বন্ধুসকল আজি ভিডিঅ'টো এয়াই আছিলে যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যদি মোৰ চেনেলটো নতুন আপুনি ছাবস্ক্ৰাইব কৰিব নাপাব